Morning everyone. আজি পুৱাই গা ধুই ৰেডি হৈছো আমি ভাবিছো যেহেতু আমি বকুত আহিছো বাহাতৰ ঘৰলৈ তাতে পাৰ্বতী মন্দিৰ বুলি এটা ওখ টিলাত মন্দিৰ এটা আছে সো আমি ভাবিছো আজি সেই মন্দিৰলৈ যোৱা যাক সো আমি ৰাতিপুৱাই গা সা ধুই উঠিছো আজি কিন্তু বিৰাট ঠাণ্ডা পুৰা কোলি পৰি আছে আপোনালোকে চাব পাৰে একোৱে মনিব পৰা নাই পুৰা কোলি তাৰপিছত এতিয়া আমি ৰেডি হ'ম সো লাহেকৈ যাম সো আপোনালোকক দেখুৱাম কি আছে তাতে আৰু কেনেকুৱা সো চাই থাকিব এয়া লাল চাহ একাপ বনাই লৈ এটো মন্দিৰলৈ যাম একো খাবলৈ নাপাম তো লাল চাহ একাপে বনাই লৈছো খাওঁ আৰু আমি এতিয়া গৈ আছো পাৰ্বতী মন্দিৰলৈ ও বাইদেউ অলপ দূৰ যাব লাগে সো আমি টমটমতে গৈ আছো চাওকচোন কিমান ওখত আহি গ'লো আমি জেনিসা আমাকে এতে ফোনি দেখে সেন্টারটা সকালে হবে নাকি Saxon. কি সুন্দৰ পৰিৱেশ ইমান ধুনীয়া এই মন্দিৰ ওখ টিলাৰ ওপৰত আছে যদিও দেখিবলৈ অতিকৈ সুন্দৰ আৰু শুৱনি আৰু এই সৌন্দৰ্যতাৰ উপৰিও এই মন্দিৰৰ মান্যতাও আছে বুলি ওচৰ চুবুৰীয়াই কয় ইয়াতে আহিলে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি কয় এপ্ৰিল মাহত উলহ মালহেৰে ইয়াতে পূজা অৰ্চনা কৰিলে মনৰ শান্তিৰ লগতে মনোকামনাও পূৰ্ণ হয়
এয়া চাওক ইমান মনোৰম দৃশ্য এয়া মন্দিৰ এয়া পাহাৰ টিলা বহুত ধুনীয়া ধুনীয়া লাগে আহি পেলাই চাবা দামে দিছে আছেচোন মোৰ ৰ'দ আহিল ফাইনেলি আমি এতিয়া যাবলৈ ওলালোঁ বহুত ভাল লাগিল ইয়াতে আহি আপোনালোকেও আহিব পাৰে ইমান ধুনীয়া গৈ আছোঁ এতিয়া গৈ গ'লাম ঘৰৰ পৰা এতিয়া ঘৰৰ পৰা নামি গৈ থাকিম নামি আহিলোঁ মন্দিৰৰ পৰা তাৰপিছত এতিয়া আমি গৈ আছোঁ এতিয়া চবে যাবলৈ ওলাইছোঁ ৱেলকাম টু মাই ব্লগ ভানু পইণ্ট ভানু চ' আজি আমি আহিছিলোঁ পাৰ্বতী মন্দিৰত চ' আপোনালোকে চাবলৈ পালে কি ধুনীয়া আছে ইয়াতে বহাগ মাহত বহুত উল্লাস মালৰে পূজা পতা হয় চ' আপোনালোকে বহাগ মাহত আহিব পাৰে বহুত ধুনীয়া লাগিব ইয়াতে বহাগ মাহত বোলে মেলাও বহে শুনিব পাৰিছোঁ চ' আপোনালোকে আহিব বহুত ধুনীয়া লাগে পূজা কৰি অহাৰ পিছত আমাৰ সকলোৰে ভোক লাগিল চ' আমি ভাবিলোঁ ৰুটি খোৱা যায় চ' সকলোৱে অলপ ৰৈ দিলোঁ তাতে জুই পোৱাৰ ব্যৱস্থা আছিল চ' জুই পোৱাৰ খালে একো খাই যোৱা নাছিলোঁ ত' আমি সকলোৱে ভাবিলোঁ কিবা এটা খাই লোৱা যায় ত' আমি ইয়াতে ৰুটি আৰু সকলোৱে এইয়া আহি গ'ল ৰুটি গৰম গৰম ৰুটি ৱাও চ' এতিয়া খোৱাহে আৰু খোৱা যাওক থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট কৰি দিব যাতে মই আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাওঁ থেংক ইউ শেষত আপোনালোকলৈ বুলি কেইখনমান ফটো আগবঢ়ালোঁ চাবলৈ নাপাহৰিব থেংক ইউ